भेरगाव जौगाखां खोन्दोनि सिङाव भारत सोरखारनि बिथांखि सम्पुर्णता अभियान हाबाफारिखौ खुंफुंबाय। हाबाफारिखौ खुङो भेरगाव बिष्णु राभा भवननि नब्लाङाव। हाबाफारियाव गाहाय आलासि महरै बाहागो लायो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी, लोगोसे उदालगुरि जिल्ला बेंगिरि झाम्बिर राहुल सुरेश लोगोसे भेरगाव महकुमा बेंगिरि बिथांमोना बाहागो लायो। बे समाव सम्पुर्णता अभियान बिथांखिनि सोमोन्दै बिश्वजित दैमारीनि बिबुंथि। नीति आयोगे আজি ভাৰতবৰ্ষত এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আৰু ব্লক হিচাপে কিছুমান আপোনাৰ জিলা আৰু ব্লকবিলাকক বাছনি কৰি লৈছে। ইয়াৰে আমাৰ 500টা যিটো ডেভেলপমেণ্ট ব্লক ভাৰতবৰ্ষৰ, ইয়াৰ ভিতৰত ভেৰগাঁও এটা। গতিকে তাত মানুহক যিটো মানে বেছিক নিডছ লাইফত এই বস্তুত কেনেকৈ মানে সাপোর্ট দিব পারে, সহায় কৰিব পাৰে, তেওঁলোকৰ অত্যন্ত আৱশ্যকীয় এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰে। গতিকে আজি সম্পূৰ্ণতাৰ ক্ষেত্ৰত এই যদি এছপিৰেশ্যনেল ব্লক ইয়াৰ 5টা বিষয় আজি মানে কাম কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰিছে। সেয়া হ'ল মানুহৰ যাৰ চুগাৰ বা প্ৰেছাৰ আছে এইবিলাক আপোনাৰ মানে চেকআপ কৰাৰ এটা, এইটো ধৰা পেলোৱাৰ এটা বিশেষ ব্যৱস্থা লোৱা, যে আমি সেইটো চিনাক্ত কৰিব লাগিব আৰু তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব কেনেকৈ মানুহে তাৰ পৰা বাচিব পাৰে। এটাটো হ'ল গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য, তাৰ কাৰণে পুষ্টিকৰ মানে খাদ্য, আৰু এটাটো হ'ল আমাৰ সেল্ফ হেল্প গ্ৰুপবিলাকৰ যিটো ৰিভলভিং ফাণ্ড দিয়া হৈছে, তাত তেওঁলোকৰ মানে কাম কাজবিলাক নিশ্চিত কৰাৰ কাৰণে আৰু যিবিলাকে পোৱা নাই তেওঁলোকতে পোৱাৰ ক্ষেত্ৰত নিশ্চিত কৰাৰ কাৰণে ব্যৱস্থা ল'ব, নোপোৱাকেইটা পাব ৰিভলভিং ফাণ্ড, আৰু তেওঁলোকক সফল কৰাৰ কাৰণে যিবোৰ প্ৰগ্ৰেম হাতত ল'ব লাগে সেইবিলাক এতিয়া সেইটোৰ দ্বাৰা কৰি থাকিব। এটাটো হ'ল আমাৰ ভাৰত চৰকাৰৰে এটা নীতি গ্ৰহণ কৰিছিলে যে প্ৰত্যেকটা মানুহৰ প্ৰত্যেকটা জায়গাত সইল টেষ্ট হ'ব লাগে, আৰু সইল টেষ্ট হোৱাৰ পিছত এই সইল টেষ্টৰ এটা চাৰ্টিফিকেট সব পৰিয়ালে পাব লাগে, সবে পাব লাগে। সেইটো বহুতে কৰিছে, বহুতে কৰা নাই। এতিয়া এছপিৰেশ্যনেল ব্লক হিচাপে ভেৰগাঁৱত সেইটো নিশ্চিত কৰিব বিচাৰিছে যে সবে যাতে সইল হেল্থ কাৰ্ড পায়, মাটিৰ স্বাস্থ্য মানে যিটো প্ৰমাণপত্ৰ সেয়া যাতে পায়, যাতে আমি যিকোনো মানে বৈজ্ঞানিক পদ্ধতিত নতুন কিবা যদি কৃষি কৰিব খোজোঁ তেতিয়াহ'লে আমাৰ মাটিটো ইয়াৰ কাৰণে উপযোগী হয় না নহয় সেইবোৰ সহজভাৱে নতুন আৰু পৰীক্ষা নিৰীক্ষা নকৰি এই চাৰ্টিফিকেটটো দিলে যাতে গম পাই যায়, এজেঞ্চিয়ে হওক অন্যান্যই হওক। গতিকে সেইখিনি কাম প্ৰথম পৰ্যায়ত এতিয়া কৰিবলৈ হাতত ল'লে আজি সেইটো আমি লঞ্চ কৰিলোঁ যে এই 5টা বিষয়ত এতিয়াৰ পৰা কাম চলি যাব, যে আমাৰ আশা কৰ্মীবিলাকে মানুহৰ এইবিলাক ৰেগুলাৰ চেকআপ কৰিব, আমাৰ মানে কি কয় অংগনবাড়ী কেন্দ্ৰবিলাকতো সেইবোৰ বিষয়ৰ ওপৰত তাত মানে আমাৰ কাম কৰিব। এগ্ৰিকালচাৰ বিভাগে কি কয় সইল হেল্থ কাৰ্ডৰ কাৰণে কাম কৰিব, তেনেকুৱা ধৰণৰ বিভিন্ন বিভাগবিলাক এইটো কৰিব, আৰু আহি থকা দিনটোত আৰু কিছুমান বিষয়ৰ ওপৰত আৰু উদ্যোগ ল'ব। টাইম বাউণ্ডটো এইটো নাই, টাইম বাউণ্ডটোতো যিমান পাৰে যদি সোনকালে আমি চব কনচিয়াছ কৰিব পাৰোঁ 2 বছৰৰ পিছত আৰু নিজে নিজে চলি থাকিব। এতিয়া হ'ল উদ্যোগ লোৱাৰ কাৰণে অলৰেডি আমাৰ গোটেই বিভাগ আছে, গোটেই প্ৰগ্ৰাম আছে, কিন্তু উদ্যোগত ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰো অলপ এৱাৰনেছটো কম হৈ গৈছে, ক'ৰবাত বিভাগীয়ভাৱেও উদ্যোগ লোৱাটো হয়তো কম হৈ গৈছে। কিন্তু এই প্ৰগ্ৰামৰ দ্বাৰা এতিয়া এই ব্লকত আমি সব এক্টিভ কৰিম। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি আৰু বিভিন্ন অঞ্চলত মানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, বান্যাটোৰ উদ্দেশ্যে কিবা ক'ব নেকি? নাই, তাৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা লৈছে, আৰু অলৰেডি ওদালগুৰি জিলাৰ কাৰণে নন্দিতা গাৰ্লছা আমাৰ মন্ত্ৰী ডাঙৰীয়ানীক দায়িত্ব প্ৰদান কৰিছে। যোৱাকালি তেওঁ অলৰেডি ভিজিট কৰিছে, আৰু মানে আকৌ তেখেতে মানে আহিব। ওদালগুৰিত আমাৰ চবতকৈ গৰাখহনীয়া মানে সমস্যাটো বেছি, আৰু কিছু আমাৰ মানে কি কয় ফ্লাডো হৈছিলে যোৱাবাৰ। এই গোটেই ৰিপৰ্ট তেখেতে মিটিং কৰিও লৈ গ'ল আৰু স্পট ভিজিটো কৰিলে, আৰু 2-3 দিন পিছত তেখেতে আকৌ আহি আছে। গতিকে ইটোৰ পৰা যিখিনি মানে ইনফৰমেশ্যন ৰিপৰ্ট পাব ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহিত ব্যৱস্থা ল'ব বিচাৰিছে। গতিকে মই ভাবোঁ যে সেইটো চব হোৱাৰ পিছত সেইটোৰ দ্বাৰা আমাৰ কিছুমান সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত নিশ্চয়কৈ চৰকাৰে কিবা এটা সিদ্ধান্ত ল'বলৈ মানে সফল হ'ব। বাকী অলৰেডি আমি মানে নিড বেচিছত জবৰদস্ত ক'ৰবাত পাৰ্কো পাইন কিবা কিবি দি ফালে কাম কৰাই আছোঁ।
হয় হয় এইটোও আমি লৈছোঁ হাতত আৰু এতিয়া তাত অলৰেডি পাৰ্কো পাইন সেই নদীটো যদি কমি যায় ইয়াৰ কামটো আৰম্ভ হ'ব বাকী পাৰ্মানেণ্ট কামটো এতিয়া চাই থকা হৈছে যে কি ধৰণৰ ব্যৱস্থা কৰে জৰীপ তৰীপ সেইটো চলিছে আৰু টেম্পৰাৰী মেজাৰ হিচাপে পাৰ্কো পাইণ্টৰ ব্যৱস্থা কৰিবলৈ অলৰেডি সেইদিনা মন্ত্ৰী ডাঙৰীয়াও আহিছিলে এইটো সিদ্ধান্ত লৈছে কিন্তু নদীটো এতিয়া মানে যিহেতু বৰষুণৰ কাৰণে বাঢ়ি আছে তো এইটো সম্ভৱ হোৱা নাই